রাম রাম कृष्णाय वासुदेवाय दैवकी नन्दनाय नन्दा गोपा कुमाराय गोविन्दाय नमो नमः गोविन्दाय नमो नमः गोविन्दाय नमो नमः गोविन्दाय नमो नमः प्रवेशं करुत कृष्ण सक्रन्ता कामकौतिजिता जगता जनक देव दुष्ट दानव प्रवेश करेगी राग हिंदू राग ताल एक ताल
আমি পরমাত্মা অনন্ত কেলি কৃষ্ণ। আমার ঈশ্বাতে দুর্ভেদ্য কাল চক্র নিরন্তন চক্রবৎ ঘুরিছে সদায়। আর এই কাল চক্র ধর্মর উত্থান আর অধর্মর পতন হয়। এই মায়াময় সংসার আমাতেই সৃষ্টি আৰু আমাতেই বিনাশ হয়। কারণ আমি এই মহাকাল, আমি এই মহাধর্ম। দেবী আমি এই পরম সত্য। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत यद्भुत्थानं यद्धर्मस्य तदात्म्यनं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे सम्भवामि युगे युगे सम्भवामि युगे युगे सम्भवामि युगे युगे ওঠা প্রিয় রূপিণী দেবী, অনুমতি হয় যদি দুটি প্ৰশ্ন সুধিব পাৰিমনে তোমাক? অবশ্যই দেবী, প্রকাশ করা। প্ৰভু, মনুষ্যসকলে তোমাক কেনেকৈ লাভ কৰিব? দেবী, প্ৰভু, সুদৃঢ় ভক্তিৰ বল আমাক সকলোৱে লাভ কৰিব পাৰে। অসহ্যৰ গৰ্ব যিয়েই প্ৰাণীক হিংসা কৰে আৰু ভকতৰ দ্ৰোহাচৰণ কৰে, তাক মই কোনো দিনেই নকৰ ক্ষমা। জৰাসন্ধ অত্যাচাৰত কেতিয়া বিনাশ হ'ব? দেবী, যেতিয়াই আমাৰ সৃষ্টিৰ ওপৰত অত্যাচাৰ হয় আৰু মোৰ প্ৰিয় ভকতৰ সন্মান লাঘৱ হয়, তেতিয়াই দুৰ্জনৰ বিনাশ হয়। দেৱী, তোমাৰ মায়া যে কি প্ৰভু? দেৱী, আমাৰ মায়াৰ প্ৰভাৱত মায়াত নিমগ্ন সকলে আত্ম অহংকাৰত মত্ত হৈ নিজকে শ্ৰেষ্ঠ বুলি গৰ্ব কৰি থাকে। জন্ম হলে মৃত্যু অনিবাৰ্য, সেই কথা জানিও মনুষ্য সমাজে নিজৰ বল বীৰ্য আৰু ঐশ্বৰ্য বিভূতিক লৈ
ইমানেই মগন হৈ থাকে যে নিজৰ মৃত্যুকো পাহৰি থাকে। এয়াই আমাৰ মায়া প্ৰিয়ে। তোমাৰ মায়াতে কি প্ৰভু, তোমাৰ মায়াতে সকলো আবদ্ধ হৈ আছে। নিশ্চয় দেৱী, অৱশ্যেই এই সকলোবোৰ আমাৰেই মায়া। প্ৰভু, জৰাখণ্ডৰ অত্যাচাৰ দিনক দিনে বাঢ়িব ধৰিছে। তাৰ প্ৰতিকাৰ কেতিয়া হ'ব প্ৰভু? দেৱী, যিদিনাই আমাৰ মহাভক্তৰ ওপৰত জৰাখণ্ডৰ অত্যাচাৰ বাঢ়ি চৰম সীমা পাব, প্ৰভু, তেতিয়াই তাৰ বিনাশ অৱশ্যেই হ'ব। কাৰণ ভকতে হেমুৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমিহে হৃদয়। মই বিনা ভকতে নিশ্চিন্তে কিছুৱান, ভকতৰ পৰে মই নিশ্চিন্ত হোৱান। বাৰু দেৱী, প্ৰভু, এতিয়া ব'লা আমি কিছু সময় দ্বাৰকা কৰো পৰিভ্ৰমণ। বলক প্ৰভু। ও হরি জয় হরি নারায়ণ জয় হরি নারায়ণ নারায়ণ জয় হরি নারায়ণ জয় হরি জনার্দন শঙ্খ চক্র গদা পদ্ম শঙ্খ চক্র গদা পদ্ম করত তোমার জয় হরি নারায়ণ জয় হরি জনার্দন নারায়ণ নারায়ণ। হে প্ৰভু, তুমি সকলো লোকৰ স্বামী, সমস্ত জগতৰে মিত্ৰ জগদীশ্বৰ তুমি পূৰ্ণ ব্ৰহ্ম দেৱনাৰায়ণ। প্ৰভু, ভকতৰ পূৰ্ণ কাম সাধিবৰ বাবে শ্ৰীকৃষ্ণ ৰূপে তুমি হলা অৱতাৰ। কিন্তু প্ৰভু, জগতৰ মুক্তিৰ কাৰণ তোমাৰ চৰণ যুগল দৰ্শন কৰাৰ বাহিৰে এই নাৰদৰ যেন অন্য কোনো অভিলাষ নাই। নারায়ণ নারায়ণ, সেই কথাও তুমি
ভালদৰেই জানা প্ৰভু। হে প্ৰভু, তোমাক চিন্তা কৰিয়েই মায়াময় সংসাৰৰ কোপৰ পৰা ভক্তসকল অহৰ্নিশে উদ্ধাৰ হ'ব পাৰে প্ৰভু। হে প্ৰভু, তোমাৰ পাদপদ্ম হৃদয়ত বান্ধি তোমাৰ গুণানুকীৰ্তন কৰিবলৈ এই নিখিল নাৰদক শক্তি দিয়ক প্ৰভু। এয়াই তোমাৰ ওচৰত কামনা প্ৰভু, এয়াই তোমাৰ ওচৰত কামনা। নমঃ বিশ্বস্বাৰূপায় বিশ্বাস্থিতং হেতুবে विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः। भवता मुक्तः भवितु मुक्ति जन्म मृत्युर्कारणात् कयुग जमोक्ष राताया अनुभवानाम भवूत भवः अनुभवानाम भवूत भवः अनुभवानाम भवूत भवः अनुभवानाम भवूत भवः। प्रभु भगवन्त अनंत ईश्वर श्री प्रपन्न जनता हिरण ए তুমি প্রিয়তম পরম দেবতা এ জানিয়া লইলো হিরণ এ জানিয়া লইলো হিরণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতা রণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইল রণ নারায়ণ 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 নারায়ণ। हेलो 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 ও হরি হে প্রভে
দে দি না দে। ভাতৃগণ, মাধৱৰ কৃপাত দেৱশিল্পী বিশ্বকৰ্মা আৰু মই দানৱৰ অপূৰ্ব সৃষ্টি আমাৰ এই ইন্দ্ৰপ্ৰস্থ নগৰী। দেৱৰাজ ইন্দ্ৰৰ আশীৰ্বাদত ইন্দ্ৰপুৰী সম হোৱাৰ বাবে ইয়াৰ নাম ইন্দ্ৰপ্ৰস্থ ৰখা হয়। এই কথা তোমালোক সকলোৱে জানা ভালদৰে। আমাৰ এই ৰাজসভা য'ত থাকিলে ভোক পিয়া একোৰেই নহয় অনুভৱ। এই ইন্দ্ৰপ্ৰস্থত দৈত্যশিল্পী মই দানৱে নিৰ্মাণ কৰা ব্ৰহ্মহল, য'ত সোমালে মনুষ্যটো বাদেই দেৱতাও হয় ভ্ৰমিত। দেৱৰো তুল্য এই ইন্দ্ৰপ্ৰস্থত শ্ৰীহৰিৰ কৃপাতেন সদায় বৰ্তি থাকে, তাকেই কামনা কৰোঁ। সঁচা দাদা, কিন্তু ইন্দ্ৰপ্ৰস্থ নিৰ্মাণ হোৱা এই আগৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো দাদা। পাপিষ্ঠ কৌৰৱৰ ঘাতত আমি লাঞ্ছিত বঞ্চিত আৰু প্ৰতাৰিত নাছো। ইহঁতে কি দিলে আমাক? খণ্ডপ্ৰস্থ। এই অৰ্জুনে খণ্ডপ্ৰস্থ দাহ নকৰা হলে এই ইন্দ্ৰপ্ৰস্থ আজি নগৰী নহলহেঁতেন। আৰু সেই কথা তুমি শুনা ভালদৰে। আমাক আৰু মাতৃ কুন্তি দেৱীক কৰা অপমানৰ কথা এই বিকুদলে কেতিয়াও পাহৰিব নোৱাৰে দাদা। সঁচা দাদা, তুমি মাত্ৰ শান্তিৰ বাবে খণ্ডপ্ৰস্থৰ প্ৰস্তাৱ মানি লৈছিলা। তোমাৰ ধৰ্মপৰায়ণ আৰু শান্তিপ্ৰিয় স্বভাৱৰ সুবিধা লৈ আমাক অৰ্ধ ৰাজ্য দিলো বুলি হস্তিনাপুৰৰ পৰা আমাক বাহিৰ কৰা এক ষড়যন্ত্ৰ ৰচিছিল। অৰ্জুন, সেই ক্ৰু মন্ত্ৰণাকাৰীসকলে আৰু সেই পাখণ্ড দুৰ্যোধনে সিহঁতৰ আগতো জ্যেষ্ঠ পিতা ধৃতৰাষ্ট্ৰ কাঠৰ পুতলাৰ দৰে। দাদা, হস্তিনাপুৰৰ যুৱৰাজ ঘোষণা কৰা হৈছিল তোমাক, কিন্তু শকুনি আৰু দুৰ্যোধনে কুচক্ৰান্ত কৰি জ্যেষ্ঠ পিতাক বাধ্য কৰাইছিল আমাক খণ্ডপ্ৰস্থ দিবলৈ। আৰু যুৱৰাজৰ আসনত নিজেই বহিছিল পাখণ্ড দুৰ্যোধন। জ্যেষ্ঠ পিতাই ৰাজ্য বিভাজন কৰিছিল, কিন্তু আমাৰ কোনো অনুমতি লোৱা নাছিল। আনকি আমাক আগত একো জনোৱাও নাছিল। দাদা, হস্তিনাপুৰ ৰাজ্যত আজিও আছে আমাৰ সম অধিকাৰ। ক্ষান্ত হোৱা ভাতৃগণ, জ্যেষ্ঠ পিতা সৰ্বদা পূজনীয় আমাৰ। খণ্ডপ্ৰস্থত তেওঁ আমাক যি ভাবিয়েই প্ৰদান নকৰক কিয়, তাহাত এতিয়া আক্ষেপ কৰি কোনো লাভ নাই। হয়তোবা জ্যেষ্ঠ পিতাই আমাৰ কিবা হিত চিন্তা কৰিয়েই আমাক খণ্ডপ্ৰস্থ দিছিল, আৰু ময়ো তাক সন্মতি দিছিলো। দাদা, তেওঁ যদি আমাৰ হিত চিন্তাই কৰিছিল, তেন্তে দুৰ্যোধনক কিয় খণ্ডপ্ৰস্থ দিয়া নাছিল দাদা? তোমাৰ যুৱৰাজৰ পদ কাহি কিয় দুৰ্যোধনক দিয়া হৈছিল দাদা? দাদা, হস্তিনাপুৰ আমাৰ পিতৃৰ ৰাজধানী আছিল। তাত শ্ৰেষ্ঠ হিচাপে দুৰ্যোধনৰ আগত তোমাৰ অধিকাৰেই বেছি আছিল দাদা। ভাতৃগণ, দাদা, তোমালোক সকলোৰে দৰে দুৰ্যোধনো মোৰ ভাতৃসম। যদি ভাতৃয়ে হয়, তেন্তে কোন ভাতৃয়ে নিজ ভাতৃৰ হত্যাৰ পৰিকল্পনা কৰে দাদা? হত্যাৰ পৰিকল্পনা? দাদা, যতু গৃহ সজাই আমাক হত্যা কৰা সন্ধিৰ কথা কি তুমি পাহৰি গলা?
সঁচা দাদা সেই অভিসন্ধিৰ কথা মনত পৰিলে মোৰ নাক কৰি কুৰুকুল এটি পলকতে ও তপ্ত খনিত মোৰ ভেজাল কৰিবৰ মন যায় দাদা। এইবার সিহঁতৰ চকু আমার এই ইন্দ্রপ্রস্থ নগরীত, কিন্তু এইবার এই গান্ধীধারী অর্জুন ক্ষান্ত না থাকে দাদা। স্নেহৰ ভাতৃগণ, দাদা তোমালোকৰ শান্তি আৰু মাতৃ কুন্তি দেৱী মনৰ শান্তিৰ বাবেই, মনৰ সুখৰ বাবেই হস্তিনাপুৰ ত্যাগ কৰি আজিৰ এই ইন্দ্ৰপ্ৰস্থলৈ আহিছিলো। কিন্তু তোমালোকৰ মনত আজিও সেই আক্ষেপ আছে বুলি মই জনা নাছিলো ভাই। দাদা তোমাৰ প্ৰতি আমাৰ অলপো আক্ষেপ নাই। শ্ৰেষ্ঠ হিচাপে তুমি আমাৰ সৰ্বদা পূজনীয়। ও দাদা আক্ষেপ আছে মাত্ৰ সেই কুৰুকুলৰ পৰা আছে। অজ্ঞাতবাসৰ সময়ত আমি যে কিমান কষ্ট ভোগ কৰিব লগা হৈছিল সেই কথা তুমি জানা ভালদৰে। মাতৃ কুন্তি দেৱীৰ সেই দুখৰ কাহিনী মই বাৰু কেনেকৈ পাহৰো দাদা। স্নেহৰ ভাতৃগণ, বাসুদেৱ কৃষ্ণৰ ইচ্ছাতেই সকলোবোৰ হয়, এই কথা তোমালোকে জানা ভালদৰে। তেওঁ যিমান দিনলৈকে আমাৰ সহায় হৈ থাকিব, সিমান দিনলৈকে আমাৰ হাজাৰ বিপদ আহিলেও তেওঁ আমাক উদ্ধাৰ কৰিবই। তাৰ বাবে তোমালোক নিশ্চিন্ত থাকা। কেৱল আস্থা আৰু বিশ্বাস ৰাখিবা কৃষ্ণৰ প্ৰতি। বাৰু ভাইহঁত, দাদা আজিৰ এই সভা ইমানতে ভংগ কৰিলো। গতিকে বলা সকলোটি খন্তেক বিশ্ৰাম কৰোগৈ। দুর্জন
শেখে রেখে আশীর্বাদ আর যারা লক্ষ্যের স্নেহ পরখত মহাবলবান মগধ নৃপতি যারা খন্ড ময় সেনাপতি মহারাজ আসেনে কুশলে মোর প্রিয় প্রজাগণ করেন কি কোন জনে যারা খন্দর বিরুদ্ধাচরণ মহারাজ ভোলানাথৰ কৃপাদৃষ্টিত মগধ ৰাজ্যত সকলোৰে মংগল আৰু মহাৰাজ জীৱিত থাকোঁতে আপোনাৰ এই সেনাপতি বদ্ধক নোৱাৰে কৰিব কোনেও আপোনাৰ বিৰুদ্ধাচৰণ সেনাপতি বহুত মোৰ সহস্ৰ মতংগৰ বল আৰু আমাৰ সৈন্য বলৰ তুলনা নাই হৰাৰ বক্ষত সেইবাবে দেৱাদিদেৱ মহাদেৱৰ আৰ্শী খ্যাতি হিৰে তুলি লৈ এইবাৰ মই এক বিজয়ৰ কৰিছো পৰিকল্পনা সদা প্ৰস্তুত ৰাখিবা তুমি মোৰ বিপুল সেনানী নিশ্চয় মহাৰাজ এইবাৰ ত্ৰাসৰ সৃষ্টি হ'ব সমগ্ৰ বিশ্বত সকলো ৰজা হ'ব আমাৰ অধীনত আৰু এই মাতুল বধি বলৰীয়া গোৱাল কৃষ্ণ গোৱাল কৃষ্ণৰ নাম শুনা সেনাপতি সেই গোৱালৰে নাম হলেই মোৰ তপ্ত ৰক্ত উতলি উঠে কেনেকৈ পাহৰিম মোৰ জোৱাই কংসৰ নিধনৰ কথা কেনেকৈ পাহৰো ৰুক্মিণীৰ স্বয়ম্বৰত পোৱা সেই অপমানৰ কথা সেনাপতি সেইবাবেইতো আজি মোৰ দিগ্বিজয়ৰ আয়োজন বুজিলো মহাৰাজ নবুজিলা শুনা মহাৰাজ এই গোৱাল ভক্ত যিমান ৰজা আছে ব্ৰহ্মাণ্ডত সকলোকে বন্দী কৰি আনিম অন্ধকাৰ পোতাহলত ৰাখিম আৰু সিহঁতক মোৰ ইষ্টদেৱ ভোলানাথৰ আগতে নিজ হাতে মই বলি দিম মূৰ্খ নৃপতিগণে কৃষ্ণক কৰে বদলে হন সিহঁতে ইয়াকো নাজানে যে কৃষ্ণ কোনো ঈশ্বৰ নহয় পৰস্তি হৰণ কৰা বস্তু হৰণ কৰা ই এটা লম্পট মাথো কৃষ্ণ অসাৱধান এইবাৰ তোৰ নাম লুপ্ত কৰিম এই ধৰণীৰ পৰা তাৰ পাছতে কৃষ্ণ সমে সকলো যাদৱক মই কৰিম নিশেষ কৃষ্ণ মহাৰাজ কৃষ্ণ চাম ভালদৰে মই কিদৰে তই তোৰ ভক্তসকলক ৰক্ষা কৰিব পাৰ উত্তৰাখণ্ডৰ ধ্বংস যজ্ঞৰ পৰা সেনাপতি মহাৰাজ কালিলৈ প্ৰত্যুষতে এক বিজয়ৰ বাবে সম আমি এতিয়া সভা ইমানতেই ভংগ কৰা হ'ল